নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ ওলাইছোঁ বিয়া এখনলৈ বুলি আমাৰ গাঁৱতে মোৰ মামাৰ ছোৱালীৰ বিয়া গতিকে ওলাই মেলি একেবাৰে ৰেডি হৈহে ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এয়া আমি আহি আছোঁ একেবাৰে গৈ বিয়া ঘৰত দেখাম আপোনালোকক এখন শংকৰ সাধাৰণ বিয়া দিনতে দৰা আহিব দিনতে কইনা আবেলি সময়লৈ লৈ যাবগৈ গতিকে ভিডিঅ'টো শেষলৈকে চালে গোটেই বিয়াখন দেখা পাব আমাৰ ইয়াতনো কেনেকৈ বিয়াখন হয় আৰু এয়া আহি পালোঁ আমি বিয়া ঘৰত মই কইনা দেখাই আছোঁ বাৰু ৰ'ব অলপ লাহে লাহে মানে প্ৰথমতে ভিডিঅ'খিনি ইমানকৈ কৰি থাকিবলৈ ভালো লগা নাই এয়া আমাৰ গাঁৱৰে ভকতসকল নাম প্ৰসংগ হ'ল তাৰপিছত এয়া জোৰোণ আহি পালেহি ইয়াতে এতিয়া কইনাক জোৰোণ দিয়া হ'ব বিয়া সবাহতে সকলো গাঁৱৰ পৰিয়ালৰ মানুহক লগ পোৱা যায় কিমান যে ভাল লাগে সেইটো কাৰণে সকলোকে অলপ অলপ উঠাই দিছোঁ আৰু এয়া বিয়ানাম এতিয়া শুনিব দেই মৰমৰ ভণ্টিজনী আজিৰ পৰা বোৱাৰী জীৱনৰ আৰম্ভণি হৈছে সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে যুগ্ম জীৱনটো সুখৰ হয় আৰু এফালে দৰা আহি পালেহি প্ৰায় 2টামান বজাতে দৰা আহি পালেহি আৰু এয়া দৰা আদৰি আছে 10 বছৰীয়া প্ৰেমৰ সম্পৰ্কই আজি বিবাহৰ স্বীকৃতি পাইছে সিহঁতৰ আৰু একদম কুঁহিয়ে তলত থাকিলে দেখা নাপায় মোক ওচৰত উঠি লৈছে দৰা চাবলৈ যিহেতু গাঁৱৰ বিয়া গতিকে ঢোলৰ মাত শুনিছেই নহয় ঢোলেৰে সকলোৱে গাঁৱৰ ল'ৰাখিনিয়ে আদৰি আনিছে এইফালে আমাৰ কইনা দৰালৈ বুলি অপেক্ষা কৰি বহি আছে এতিয়া দিনতে বিবাহ কাৰ্য সম্পন্ন হ'ব এয়া কইনা উলিয়াই আনিলে এতিয়া বিধিপাঠ হ'ব আমাৰ যিহেতু শংকৰ সংঘৰ দৰা আৰু কইনা দুই ঘৰে গতিকে বিধিপাঠ কৰিব ইয়াতে ৰাইজ বহি আছে এতিয়া আপোনালোকক শংকৰ সংঘৰ বিধিপাঠৰ অলপ মুহূৰ্তসমূহ দেখাই যাম চাই থাকক ভিডিঅ'টো কৰি থাকোঁতে কেইটামান ল'ৰা ছোৱালী ওচৰতে আছিলে বৰ হুলস্থুল কৰি থাকিলে গতিকে তেওঁলোকৰ যিখিনি বিধিপাঠৰ ভইচ ভালকৈ মোবাইলত নাহিলে সেই ওচৰত থকা পোৱালিকেইটাৰ ভইচটোহে বেছিকৈ আহিলে সেইটো কাৰণে সেইখিনি মই মিউটেই কৰি দিছোঁ সময়খিনি ধৰি ৰাখিবলৈ বৰ কষ্ট হৈছিল একমাত্ৰ বায়েকজনীক যে বিয়া দিছে দেউতাক নাই সিয়ে দেউতাকৰ দায়িত্ব পালন কৰিছে সি শোকে খুন্দা মাৰি ধৰিছে তাৰ চকুলো বৈ আহিছে গতিকে মোৰো ভিডিঅ' কৰি থকা সাহসটো ইমান নাছিলে তথাপি কিছুমান মুহূৰ্ত ধৰি ৰাখিব চেষ্টা কৰিলোঁ আৰু এই আটাইতকৈ সুন্দৰ মুহূৰ্তটো মালা পিন্ধাব হৈছে ইজনে সিজনক
ৰখি তোমাৰ জীৱনৰ উন্নতিৰ হকে ময়ো এই পবিত্ৰ মালাধাৰী তোমাক পিন্ধাই আশীৰ্বাদ কৰিলোঁ। তোমাৰ ভৱিষ্যত জীৱন মংগলময় হ'ব। মালাডাল পিন্ধাই দিব। কৃষ্ণ এনেদৰে সমাজক সাক্ষী কৰি ৰাইজক সাক্ষী কৰি তেওঁলোক বিবাহ পাশত আবদ্ধ হ'ল আজিৰ পৰা। এই অৰিহণাটো আপুনি আপোনাৰ কন্যাগৰাকীক দি দিয়ক। কন্যাগৰাকীক এটা নাম দিব। অথনিতে কৈছিলে আমি নাম কাটি চিঞৰিবলৈ, তোমাৰ চিঞৰিব নালাগে, গম পাইছেনে? সন্মান সহকাৰে মাতে। ৰাইজৰ মাজত থকা কন্যা আজি বৰ লক্ষীস্বৰূপৰ কন্যা, তাকো চিঞৰিব সকলোকে আপোনালোকে কমিউনিটি নকৰিব, সহায় দি পেলাইহে মাতিব লাগে। ৰাইজ আমাৰ সন্মানীয় আৰু ঘৰ ল'ৰা কন্যা সন্মানীয় সন্মান সহকাৰেহে মাতিব লাগে। এই বিশ্বাসহে কৰা হয়। এতিয়া বিশ্বাসহে ব্যৱহাৰ বহু ভৱিষ্যতে নকৰিব পৰা মানুহবোৰক সেৱা নিদিলেও এতিয়া কিবা নাম এটা দি পেলাই আপোনালোকৰ স্ত্ৰী পুৰুষে হ'ব একেমুঠি তেহে শিকিব হৈ দিব। আপোনালোকৰ ভোটটো এটা ক্ষুদ্ৰ সঞ্চয় আঁচনি ভোট, এই ভোটটোত আপুনি সভাপতি আৰু ৰাইজৰ সম্পাদক দি দিয়কচোন। কি নাম এটা দি দিয়ে ভোটটোৰ নাম লগ নহয় জানো? ঠিক আছে। আৰু এয়া বিবাহ কাৰ্য সম্পন্ন হ'ল আৰু এতিয়া কইনা উলিয়াই দিবলৈ লৈছে। প্ৰায় 4:30-5টা মানতে কইনা লৈ গৈছে। আৰু এতিয়া আৰু পৰিৱেশটো এয়া দেখিছেই নহয়, ভায়েকে ইমান কান্দিছে, বায়েকক গোবা মাৰি ধৰি, মানে সকলোৱে কান্দিছে। গাঁৱৰ মানুহে কোনো নকন্দা বাকী নাই। যিহেতু তাইয়ে একমাত্ৰ ছোৱালী আছিলে, দেউতাক নাই, তাই মাকৰ লগতে ঘৰখন ধৰি আছিলে। ভায়েকটো যিহেতু তাৰ কৰ্মসূত্ৰে মাকৰ লগত থাকিব নোৱাৰে। মাকজনী যিহেতু অকলশৰীয়া হৈ গ'ল, তাই সেইকাৰণে চিঞৰি চিঞৰি কৈ থৈ গৈছে সকলোকে মাক চাব বুলি। বৰ দুখ লাগিলে, আমিও মানে চকু পানী ওলাই গ'লগৈ সকলোৰে। কি কৰিব, এয়াই প্ৰকৃতিৰ নিয়ম। ছোৱালী হ'লে এখন ঘৰলৈ যাবই লাগিব, লাগিলে মাকজনী অকলশৰীয়াই হৈ নাযাওক কিয়। আৰু এতিয়াও কইনা গ'ল, আমিও এতিয়ানো কি কৰিম আৰু ঘৰলৈ আকৌ আহিব লাগিব সন্ধিয়ালৈ। যিহেতু অহাকালিলৈ আকৌ মোৰ কিছুমান কাম আছে, গতিকে থকা নহ'লে ঘৰতো। আৰু সন্ধিয়া হৈ গ'ল, ভিডিঅ' তেনেকৈ নবনাওঁ বুলি ভাবিলোঁ। আৰু মানে বৰ দুখ লাগিলে পিছত, সেইটো কাৰণে ভিডিঅ' কৰাৰ সেইটো হেৰাই গ'ল আৰু এনাৰ্জিটো। আৰু এয়া ঘৰলৈ আহি আছোঁ। এয়া দেউতাহঁতক উঠাবলৈ পাহৰিয়ে থাকিলোঁ। আৰু এই ভাগ হৈছে আমাৰ গাঁৱৰ নামঘৰ ভাগ। এয়া বাহঁতো গৈ আছে। এফালে কুঁহিয়ে খোজ নাকাঢ়ে আৰু ভাগৰ লাগিছে, তাই কোচত উঠিব লাগে। একেবাৰে কোচত উঠি ল'লে আৰু সুধি আছে দেই কইনাজনী কিয় কান্দিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত।